হেল্ল' গাইজ, মিঠা বগৰী আচাৰ খাই কোনে কোনে ভাল পায়? আজি আহকচোন বনাওঁ মিঠা বগৰী আচাৰ। আৰু এয়া আমাৰ বগৰী ধুনীয়াকৈ ধুই মেলি ৰ'দত শুকাই থোৱা আছে। এতিয়াখিনি আমি বনাম। এতিয়া মই প্ৰথমে কেৰাহীটো পাতি তাতে শুকান জলকীয়া আৰু পাঁচফোৰণ 2 চামুচ দি ল'লোঁ। এইখিনি ফুটিলে গম পাম যে এয়া হৈ গ'ল, আৰু এয়া মোৰ হৈও গ'ল। এতিয়া মই ডাঙৰ কেৰাহীখন পাতি তাতে অলপ তেল গৰম হ'বলৈ দি গুৰ মিঠৈখিনি দি দিছোঁ। আৰু এয়া ধুনীয়াকৈ পাক লৈছে, দেখিছেনে? গলি গৈছে এয়া তেলতে। আৰু পানী দিছোঁ, তেতিয়া মানে এই গুৰ মিঠৈৰ যিটো লদাটো সেইটো ভাঙিবলৈ সুবিধা হ'ব। আৰু এয়া মই হেতাখনেৰে ভাঙি দিছোঁ লাহে লাহে। আৰু এয়া সিজিছে, আৰু এয়া ফেন ওলাই গৈছে। ফেনখিনি নিজে নিজে যেতিয়া গুৰ মিঠৈখিনি ডাঠ হ'ব, নিজে নিজে কমি কমি গৈ থাকিব। এয়া হেতাখনে লৰাই চাইছোঁ, ডাঠ হৈছে। আৰু ইয়াত মই অলপ নিমখ দি দিলোঁ। আৰু এয়া যে আমি সিজাইছিলোঁ শুকান জলকীয়া আৰু পাঁচফোৰণখিনি পিচি লৈছিলোঁ যে, এয়া আমি ইয়াতে দি দিলোঁ। আৰু ইয়াত ধনিয়া আৰু ৰেড চিলি পাউডাৰ অলপ দি দিম ইয়াতে। আপোনালোকে নিদিবও পাৰে, দিবও পাৰে, সেইটো নিজৰ ওপৰত কথা। ৰেড চিলি দি দিছোঁ আৰু অলপ ধনিয়া গুড়ি দি দিলোঁ আৰু মিলাই ল'লোঁ। আৰু ইয়াতে আমি এতিয়া বগৰীখিনি দি দিম। বহুত সহজ হয়নে? খাবলৈও কিন্তু ভাল লাগে। মই কিন্তু তেতেলী দিয়াটো বেছি ভাল পাওঁ। তেতেলী দি বনাইছিলোঁ, মায়ে ক'লে এইবাৰ অকল গুড় আৰু এইবাৰ অকল বগৰীয়ে বনাবি। সেইটো কাৰণে অকল বগৰীয়ে বনাইছোঁ এইবাৰ। এয়া দেখিয়ে গম পাইছে খাবলৈ বহুত ধুনীয়া হৈছে বুলি। আপোনালোকে বনাই চাবচোন। যদি ভাল লাগে লাইক কমেণ্ট কৰি দিব।